Hello everyone, welcome back to my YouTube channel Devan Sir Tutorial. Devan Sir Tutorial YouTube channel toলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'ৰ বিষয় হৈছে গ্ৰেড 3 কম্পিউটাৰ টেষ্টৰ সিলেবাস। গ্ৰেড 3 কম্পিউটাৰ টেষ্টৰ সিলেবাস সম্পৰ্কে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ইয়াত যেটো সিলেবাস দিছে সিলেবাসটো কি দিছে কেটেগৰী 1 কাৰণে অৰ্থাৎ যিসকল হায়াৰ সেকেন্ডাৰী পাস তেওঁলোকৰ কাৰণে সিলেবাসটো হৈছে এমএছ ৱৰ্ডৰ পৰা কি আহিব ডকুমেন্ট ক্ৰিয়েচন বেসিক ফৰমেটিং আহিব এডিটিং আহিব এলাইনমেন্ট এণ্ড প্ৰিন্টিং সিলেবাস ফৰ MS Excel পৰা কি আহিব বেসিক ফাংশনালিটিজ অফ এক্সেল বেসিক ফৰ্মুলা এলাইনমেন্ট এণ্ড প্ৰিন্টিং এইখিনি আহিব MS Excel পৰা সিলেবাস ফৰ MS PowerPoint পৰা কি আহিব ডকুমেন্ট ক্ৰিয়েচন বেসিক ফৰমেটিং এলাইনমেন্ট এণ্ড প্ৰিন্টিং কেটেগৰী 2 কাৰণে বেচেলৰ ডিগ্ৰী যিসকল তেওঁলোকৰ কাৰণে MS Wordৰ পৰা আহিব ডকুমেন্ট ক্ৰিয়েচন ফৰমেটিং ডকুমেন্ট টেবুল ক্ৰিয়েচন এণ্ড এডিটিং এলাইনমেন্ট এণ্ড প্ৰিন্টিং MS Excelৰ পৰা আহিব ইন্টাৰমিডিয়েট লেভেল ফৰমেটিং ইন্টাৰমিডিয়েট ফৰ্মুলা কন্ডিশনাল ম্যাথছ এণ্ড ভ্যালিডেশন এলাইনমেন্ট এণ্ড প্ৰিন্টিং MS PowerPointৰ পৰা আহিব ডকুমেন্ট ক্ৰিয়েচন ইন্টাৰমিডিয়েট ফৰমেটিং এলাইনমেন্ট এণ্ড প্ৰিন্টিং কেটেগৰী 3 ৰ কাৰণে সিলেবাস ফৰ MS Wordৰ পৰা আহিব ডকুমেন্ট ক্ৰিয়েচন এণ্ড এডিটিং ডিটেইলড ফৰমেটিং ৰেফাৰেন্সেস টেবুল ক্ৰিয়েচন এণ্ড এডিটিং ক্ৰিয়েটিং নাম্বাৰ অৰ bulleted list and modifying characters alignment and printing syllabus for MS Excel পৰা আহিব detail tables detailed formula formatting and printing pivoting lookup methods using chart wizard syllabus for MS PowerPointৰ পৰা কি আহিব ডকুমেন্ট ক্ৰিয়েচন ডিটেইলড ফৰমেটিং টেবলছ চাৰ্ট এলাইনমেন্ট এণ্ড প্ৰিন্টিং তো আশা কৰোঁ সিলেবাসটো বুজিব পাৰিছে আপোনালোকে এইখিনি সিলেবাস কভাৰ কৰক কিমান কষ্ট কৰি যদি পাস কৰিছে আৰু অলপ কষ্ট কৰক আপোনালোকে নিশ্চয় চাকৰিটো পাবলৈ সক্ষম হ'ব তো বেষ্ট অফ লাক Thank you for watching the video.